গাইছ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আপোনালোকে চাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলো ভিডিঅ'টো চাই দিব আৰু এতিয়া মোৰ লগত আছে মামাৰ ল'ৰাটো আপোনালোকক দেখাই আছোঁ তো চাই লওক সি বহুত লাজ কৰে মানে ইয়াত চাই লওক বহুত লাজ কৰে এইফালে আইতা মানে নামঘৰত সোমাই আছে আপোনালোকে দেখিব পাৰিছে মামী আছে মামী কিবা কাম কৰি আছে আপোনালোকক দেখা যাম তো আজি ভিডিঅ'টো একদম গাইছ পুৰা ধামাকা হ'বলৈ গৈ আছে আপোনালোকে চাই লওক ভিডিঅ'টো পুৰা ধামাকা হ'ব আজি এটা নতুন জেগাত ফুৰিবলৈ যাম তো আপোনালোকক দেখা যাম মানে কালি আহিব আহোঁতে মই খুব বৰষুণ বহুত বৰষুণ তো তেনেকুৱা আপোনালোকক দেখাব নোৱাৰিলোঁ তো আজি ভিডিঅ'টো চাব আপোনালোকক আজি এটা নতুন জেগাত ফুৰিবলৈ যাম তো তাত আজি যাম দেখামগৈ কি আছে ঠিক নাই আৰু যেতিয়া আজি খাম কি খাম আজি আপোনালোককো দেখাম তো আৰু চাই লওক এইফালে আমাৰ এওঁলোক এয়া ভিডিঅ' বনাই আছে তো ভিডিঅ' বনাই আছে চাই লওক সেয়া মোৰ আমাৰ এওঁ তাৰপৰা এইফালে মামাৰ ল'ৰাটো ৱাইফ তো আপোনালোকে দেখিব পাইছে ৰিলচ বনাই আছে মানে ৰিলচৰ প্ৰেক্টিছ মোবাইল ইয়াৰ এনেকৈ থৈ লৈছে এনেকৈ ষ্টেণ্ড ইয়াৰ মানে ষ্টেণ্ড ইয়াৰ আপোনালোকে চাওক দেখিব পাইছে এয়া ৰিলচ বনাই আছে তো ভিডিঅ'টো চাই থাকক আৰু আগলৈকে ভাল লাগিব চাই পেলাই তো ভিডিঅ'টো চাই থাকক বাটাৰ একদম শুই দিছে বাটাৰ একদম পূৰা মোবাইল পৰা বিজি আজি মানে একদম ধামাকা বুলি কৈছে গাইছ আজি ধামাকা হ'ব দেই তোৰ ভিডিঅ'টো বহুত ধামাকা হ'ব তো আপোনালোকে চাই থাকক আগলৈকে মামী আহিলে মামী আপোনালোকক দেখাইছোঁ মামীয়ে কি কৰি আছে আৰু আইতাকো দেখাইছোঁ আইতাই মানে কি কৰি আছে পাকঘৰ মই দেখাই আছোঁ তো চাই থাকিব এনেকৈ যাব লাগিব তো আপোনাৰ এনেকৈ যাব লাগিব এইটো চাই থাকক ককা পানী খাইছে আইতা এয়া কি কৰি আছে আপুনি কি কৰি আছে দাইলে চাই লওক আইতা এয়া আইতা লাইক কৰি দিব কৈ দিয়ক লাইক কৰি দিব আপোনালোকে চাই থাকক আমাৰ এই ৰখি আছে মামী পাকঘৰত আছে মামীয়ে কিবা বনাই আছে বোলে মামী দেখাই দিছোঁ এয়া মামী কি কৰি আছে ভাত বনাই আছে এতিয়া মামীয়ে কি বনাইছে আজি খানা মুঠতে ডবল হৈ গৈ আছে একদম পুৰা ধামাকা হৈ গৈছে ইয়াত দেখিব পাৰিছে একদম পুৰা বনাই আছে খানা একদম মেইন আৰু ভাতটো দেখা আপোনালোকক কি বনাই কি আছে কি কথা চব গম পাবই তো ভিডিঅ'টো চাই থাকক আৰু আগলৈকে এওঁলোকে কিবা চাই আছে ইয়াতে অমলতে কিবা চাই আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক একদম ভাতটো হওঁতে হ'বলৈ গৈ আছে একদম ভাতটো আপোনালোক হোৱাৰ পিছত দেখাম ভাতৰ কি আছে কি নাই কি আপোনালোক চব দেখা মাছ আছে মাংস আছে কিবা আৰু যি কিবা আছে তো ভেজিটেবল কিবা আছে আপোনালোকে চাই দিব আৰু আমি খাম মানে আপোনালোকে চাব তো মানে এনেই চাব মানে ফিলটো কৰিব আপোনালোকে আৰু তো সেইটোৱে আৰু তো চাই থাকক আপোনালোকে ৰেডি আল্টিমেট খানা একদম আপোনালোকক দেখাই গৈছোঁ চবলৈকে চাই থাকক আপোনালোকে মানে তো এইফালে দেখিছে আপোনালোকে এয়া ভাত মানে এইফালে এয়া বাঢ়িছে মানে এয়া আমাৰ চুমৰ ভাগৰ মানে এইফালে মানে এনেকৈ বডিটৰ ভাগৰ আছে মানে তো আমাৰ ভাত এয়া মানে এই বাটাৰ একদম পূৰা দি আছে মানে দিছে আপোনালোকে পূৰা খাই আছে একদম পূৰা ভাতৰ গড়াটো দেখাই দিয়ে মাছটো অকণ দেখাই মাছটো অকণ লৈ লওঁ মাছটো কি মাছ কৈ দিয়ে আকৌ মাছটো বৰালি একদম পিচটো দেখাই দিছে কেনেকুৱা লাগিছে মূৰটো এইটো মানে মূৰটো এইটো আপোনালোকে দেখাই দিছোঁ অকণমান চাটনি অকণমান সৈতে খান্দি পেলাই খাই বুলি দেখাই দিছোঁ এনেকৈ খান্দিলোঁ মানে চাটনিটো মানে আপোনাৰ পদিনা চাটনি হয় খাই মজা লাগে একদম জ্বলা চলা তিনিটা দি থোৱা আছে মই চাটনিটো খান্দি মই দিছোঁ লওক চব মজা হৈছে আল্টিমেট তো আপোনালোকে একদম চিকেন আহি গ'ল আপোনালোকে দেখাই দিছোঁ চব পিচটো অকণমান খাই দিছোঁ অকণমান গ্ৰেভি অকণমান খালি ভাতটো খাই দেখাই দিছোঁ চব খাই দেখাই দিছোঁ আপোনালোকক মজা হৈছে আল্টিমেট হৈছে গ্ৰেভিটোৰ পৰা মজা হৈছে চব মানে চব আপোনাৰ পিছা মছলা দিয়া আছে ঘৰুৱা একদম চব আল্টিমেট হৈছে দোকানত কিনা মছলা আপোনালোকে নাখাব নাখায় চব পেট বেয়া হ'ব নাখাব মজা হৈছে আল্টিমেট হৈছে গাইছে ভাতটো খাই লওঁ খাই লৈ পেলাই আপোনালোকক লগ পাম
এতিয়া বৰপুখুৰী পুখুৰীৰ পৰা পাই গ'লোহি মানে আপোনালোকৰ বৰপুখুৰীটো অকণমান দেখাই দিছোঁ চাওক বৰপুখুৰীটো এইটো আমাৰ শিৱসাগৰ বৰপুখুৰী মানে শিৱসাগৰ আমাৰ দৌলৰ পিছফালে থকা যিটো বৰপুখুৰী আছে সেইটো পুখুৰীটো এইটোৱে চুমতে মানে এয়া মানে এই ফুচকা খাই আছে দিগবতৰ বাদৰ ঠিকনাৰ ঘৰত ফুচকা খাই আছে দেখাই দিয়া আকৌ আমাৰ দীঘিকা খাই আছে দীঘিকা চেনেল এটা আছে ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম চবেই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো এইটোৱে মানে আমি নাই খোৱা মানে একেইজনে খাইছে তো আমি মানে চাহ খাম চাহটো মানে স্পেচিয়েলকৈ পূৰা এতিয়া ঠাণ্ডা নহয় একদম ৰসৰাজ মেইন ৰসৰাজত চাহটো খামগৈ আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো তো মানে এতিয়া এয়াই মানে আমি যা চাৰি পেলাই পাইছোঁৱে মানে তো বিগবতৰ বাদাই লাজ কৰিছে জ্বলাপৰা কৰিছে একো নাই গেছৰ টেবলেট খাই দিবা তো ইহঁতে খাই আছে হৈ গ'ল নি খাই খোৱা আৰু খোৱা চবেই খাই লোৱা তো সেইটোৱে চাই থাকিব আগলৈকে তো চাহটো আমি খামগৈ মানে তাত দেখাম আপোনালোকক তো ভিডিঅ'টো চাই দিব আগলৈকে আৰু একদম ধুনীয়া মজা জেগাটো পাই গ'লো মানে কেছটো কি তোমাৰ জেগাটো মানে কেছটো মানে চালিয়া জেগা মানে আপোনালোকৰ ভিউটো এবাৰ চাই লওক এবাৰ চাপফালে ভিউটো চাওক ভিউটো একদম পূৰা মজা ইয়াতে ওচৰতে মানে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানখনো আছে ভিতৰলৈ এনেকৈ ভিতৰত আছে মজা জেগা একদম চাৰিওফালে মজা জেগা আল্টিমেট এইফালে ভিতৰত পাৰ্ক চাৰ্ক চব আছে একদম আল্টিমেট জেগা একদম পূৰা মজা জেগা জেগাটো পূৰা মজা লাগিছে আপোনালোকে আহিব পাৰে মানে আপোনাৰ জয়সাগৰ বেক চাইডে কিনাৰতে আছে এইফালে আপোনাৰ লেফ্ট চাইডে আহিব লাগে আল্টিমেট মজা জেগা এতিয়া বাদাৰ একদম বাদাৰ পূৰা মেইন আজি এয়া এইফালে দীঘিকা এওঁলোকে এতিয়া ৰিলচ বনাব এতিয়া মানে জেগাটো চাই পেলাই তো এয়া আমাৰ এয়া এয়া কিবা এটা কৈ দিয়া জেগাটোৰ কথা কৈ দিয়া কেনেকুৱা লাগিছে কি কথা আহি পেলাই কেনেকুৱা লাগিছে ভাল লাগিছে বেয়া লাগিছে হয় বহুত ধুনীয়া জেগা আমি আগতে আহিছোঁ এনেকৈ আহি পোৱা নাই আগতে আপোনালোকে আহিব বহুত ধুনীয়া জেগা আৰু এইফালে এখন পাৰ্ক খুলিছে দেখাই দিয়ে পাৰ্কখন এইখন চাই লওক ইয়াত ধুনীয়া পাৰ্ক একদম আল্টিমেট বুজিছে নাই চব পাৰ্ক আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান আপোনালোকে আহিব ভিউটো চাওক আপোনালোকে ভিউটো চাওক কিমান ধুনীয়া এটা পৰিৱেশ চাওক এইফালে দৌল আছে আমাৰ জয়সাগৰ পুখুৰীৰ দৌল সেইফালে জয়সাগৰ পুখুৰী মানে কেছটো কি আমাৰ গৌৰীসাগৰ পুখুৰীটো আপোনালোকক এদিন দেখা মানে আমাৰ গৌৰীসাগৰ পুখুৰীটো আমাৰ জয়সাগৰটো 1 নম্বৰত আছে এই পুখুৰীটো 1 নম্বৰত আছে জয়সাগৰ পুখুৰীটো আমাৰ গৌৰীসাগৰ 2 নম্বৰত আছে শিৱসাগৰ পুখুৰীটো 3 নম্বৰত আছে যিটো আগত এতিয়া অকণমান দেৰি আগত দেখাই গ'লোঁ আপোনালোকক তো সেইটোৱে চাই থাকক ভিডিঅ'বোৰ আৰু আমি এতিয়া মানে ৰেষ্টুৰেণ্টত যাম মানে চাহ তাহ খাম মানে আপোনালোকক দেখাম তো খোৱাখিনি আপোনালোকক দেখাম ইমানেই আৰু চাই থাকক কালি ভিডিঅ'টো বনাব নোৱাৰিলোঁ মানে বনাব নোৱাৰা কাৰণ এটাই তো মানে কালি ৰাতি বহুত বৰষুণ দি দিয়াৰ কাৰণে মানে আপোনাৰ মানে ভিডিঅ'টো বনাব নোৱাৰিলোঁ আৰু মানে কালি বৰষুণত অলপ তিতাৰ কাৰণে মানে চৰ্দিও হৈ গ'ল তো ডিঙিত কাপোৰ চাপোৰ মাৰি আছোঁ মানে কেছটো কি মানে পূৰা চৰ্দি হৈ গ'ল ডিঙিটো পূৰা চেঁচাই আছে সেইকাৰণে কাপোৰ মাৰি দিছোঁ মানে অকণমান অশান্তি আছে কথাবোৰ কৰোঁতে তো ভিডিঅ'টো ইমানেই কালি মানে যিমানখিনি দেখাম বুলি ভাবিছোঁ ইমানখিনি দেখাব নোৱাৰিলোঁ বহুত বৰষুণ দি দিলে তো যিখিনি পাৰিলোঁ সিমানখিনি দেখালোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কোনোবা যদি নতুন আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব আগলৈকে এনেকুৱা ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু সিমানেই আৰু